সো ফ্ৰেণ্ডছ, আজি আমি বহুত দিন পিছত আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আগন্তুক হ'বলগীয়া জৱাহৰ নৱোদয় বিদ্যালয়ৰ কেইটামান প্ৰশ্ন, ইম্পৰ্টেণ্ট প্ৰশ্ন। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো আছে 4, 2, 9 আৰু 7 লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি? এতিয়া প্ৰশ্নটো হ'ল, যেতিয়া আমাক কেইটামান অংক দিয়া থাকিব, ডিজিট দিয়া থাকিব, এই ডিজিটবোৰেৰে আমি কেনেকৈ ডাঙৰ বা আটাইতকৈ ডাঙৰ বা আটাইতকৈ সৰু সংখ্যাটো লিখিব পাৰোঁ। যদি আটাইতকৈ ডাঙৰ সংখ্যা লিখিবলৈ কয়, তেনেহ'লে আমি কি কৰিম যে ইয়াতে দিয়া আছে 4, 2, 9 আৰু 7। এই চাৰিওটা সংখ্যাৰ যদি এই চাৰিওটা সংখ্যাৰে আমাক ডাঙৰ সংখ্যাটো লিখিব দিয়ে, তেনেহ'লে আমাৰ প্ৰথম কাম হ'ল, মানে এইটো কৰিলেই হৈ যাব এনচাৰটো। আমাৰ কামটো হ'ল এই চাৰিওটা সংখ্যাক ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যালৈ, অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ সজাই দিম। ইয়াতে 4, 2, 9 আৰু 7, ইয়াতে আটাইতকৈ ডাঙৰ সংখ্যাটো আছে 9, তাৰপিছতটো আছে 7, তাৰপিছতটো আছে 4, তাৰপিছতটো আছে 2। তো আমাৰ এনচাৰটো আহিব 9, 4, 7, 9, 7, 4, 2, অৰ্থাৎ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, 9, 7, 4, 2। আশা কৰোঁ আপোনালোকে বুজিছে। 2 নম্বৰ কুৱেশ্যনটো আছে 0, 3, 1, 5 লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি? বা ডাঙৰ সংখ্যাটো হৈছে, তলত 4টা অপশ্যন দিয়া আছে। আৰু ইয়াতে আমাৰ ডাঙৰ সংখ্যাটো লিখিব কৈছে। ডাঙৰ সংখ্যাটো লিখোঁতে আমি কি কৰিম, সদায় আমাৰ যিটো মানে কি কৈছে, ডাঙৰ সংখ্যাটো লিখিবলৈ আমি ডাঙৰৰ পৰা সৰুলৈ সজাই দিম। ইয়াতে অপশ্যনটো মানে কুৱেশ্যনটোত দিয়া হোৱা নাই। ইয়াতে ডাঙৰ নহয়, এইটো সৰু হ'ব, অপশ্যনটো মানে দিয়া নাই। যদি কয় সৰু সংখ্যাটো কিমান হ'ব, আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব, এই 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব। তো আমি কি কৰিম, এই 4টাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হ'ল 0, কিন্তু আমি সকলোৱে জানো 0 কোনো সংখ্যাৰ প্ৰথমে বহিব নোৱাৰে। চ' আমি কি কৰিম, এই 4টা সংখ্যাৰ যিটো আটাইতকৈ সৰু সংখ্যা আছে, মানে 0তকৈ ডাঙৰ, সেইটো আগত লিখিম। মানে 0তকৈ ডাঙৰ আছে 1, তাৰপিছত লিখিম আমি 0, তাৰপিছত লিখিম আমি 3, তাৰপিছত 5। চ' ফ্ৰেণ্ডছ, ইয়াৰ এনচাৰ আহিব 1035, অৰ্থাৎ এইটো অপশ্যন নম্বৰ ডি। 9 আৰম্ভ হোৱা, কুৱেশ্যন নম্বৰ 3, 9 আৰম্ভ হোৱা আৰু 4 শেষ হোৱা 6টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি? এইটো আমাৰ আছে কুৱেশ্যন নম্বৰ 3। চ' ইয়াতে আমি দেখিম যে কিমান ষ্টাৰ্টিং ডিজিটটো কৈছে 9 আৰু এণ্ডিং ডিজিটটো হৈছে 4। চ' আমি কি কৰিম, আমি আৰু কেইটা ডিজিট কৈছে, 6টা অংক বিশিষ্ট হ'ব লাগিব। অৰ্থাৎ যিটো সংখ্যা হ'ব, সংখ্যাটোত কেইটা ডিজিট থাকিব, 6টা। চ' 6টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আমাৰ কি, 6টা 9, 9, 9, 9, 9, 9। এইটো হ'ব 6টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। চ' এই ডাঙৰ সংখ্যাটোৰ প্ৰথম ডিজিটটো 9 আছে, এইটো চেঞ্জ কৰিব নালাগে। আৰু শেষৰ সংখ্যাটো কিমান হৈছে, 4 কৈছে আমাক কুৱেশ্যনত। চ' লাষ্টত যিটো 9 আছে, এইটো আমি 4 বনাই দিম। এইটো 4 বনাই দিলে আমাৰ এনচাৰ আহি যাব অপশ্যন নম্বৰ চি। 4 নম্বৰ প্ৰশ্ন কি কৈছে, 15তকৈ সৰু, 15তকৈ সৰু মৌলিক সংখ্যাবোৰৰ যোগফল। আমি সকলোৱে জানো মৌলিক সংখ্যা কোনবোৰ। মৌলিক সংখ্যা হ'ল যে যিবোৰ সংখ্যাক কি হয়, যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ 1 আৰু সেই সংখ্যাটো নিজে হয়, সেইবোৰ সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয়। চ' 15তকৈ সৰু মৌলিক সংখ্যা কি কি আছে, 2, 3, 5, 7 আৰু কি আছে 11 আৰু 13। এইকেইটা আছে আমাৰ 15তকৈ সৰু মৌলিক সংখ্যা। চ' এই গোটেইকেইটা সংখ্যা যোগ কৰিলে কিমান হ'ব, যোগ কৰি চাওঁ কিমান হয়। ইয়াতে হ'ব 20, 2, 5, 5, 5, 10, 2, 3,
5 2 হ'ব 3 হ'ব 5 হ'ব 7 আৰু হ'ব 11 আৰু কি হ'ব 15 এটোৰ এনসার কিমান আহিব আমাৰ আটাইতকৈ সৰু মৌলিক সংখ্যা 2 2 ৰ পিছত 3 3 ৰ পিছত 5 5 ৰ পিছত 6 নহয় 7 হ'ব 8 নহয় 9 নহয় 10 নহয় 11 হ'ব 12 নহয় 13 হ'ব 14 আৰু 15 তো এইকেইটা যোগ কৰিলে আমাৰ এনসার কিমান আহে 5 10 17 17 আৰু 11 17 আৰু 11 কিমান হয় আমাৰ 17 আৰু 11 আহিব 17 আৰু 11 তাহলে 18 18 আৰু 10 28 28 আৰু 13 যোগ কৰিলে কিমান হ'ব 28 আৰু 13 13 যোগ কৰিলে কিমান হ'ব 3 আৰু 8 11 ৰ 1 হাতত আহিব 1 2 3 আৰু 1 4 41 সো ফ্রেন্ডস ইয়াতে কোশ্চেনটো অপশনটো অলপ ভুল হৈছে এইটো 41 বনাই দিও এইটো হ'ব অপশন নাম্বার এ 41 ক্ষমা কৰিব মাঝে মাঝে অলপ লেট হৈ আছে কোশ্চেন নাম্বার 5 35তকৈ 30 যিমান সৰু হয় 35তকৈ সৰু যিমান 35তকৈ 30 যিমান সৰু হয় 43তকৈ সিমান ডাঙৰ সংখ্যাটো কি হ'ব অৰ্থাৎ এইটো আমি সহজ ভাষাত ক'লে 35ৰ পৰা 3 বিয়োগ কৰি বিয়োগফলটো 43ৰ লগত 43ৰ লগত যোগ কৰি দিলে হ'ল এইটো কি হ'ব 35ৰ পৰা 30 বাদ দিলে হ'ব 5 5ৰ লগত 43 যোগ কৰি দিলে আমাৰ आंसर আহিব 48 অপশন নাম্বার বি কোশ্চেন নাম্বার 6 4 0 আৰু 9 4 0 আৰু 9 ৰে গঠিত 5টা অংক বিশিষ্ট বা 5টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি এটো আমাৰ জৱাহৰ নৱোদয় পৰীক্ষাৰ 2005 বৰ্ষত আহিছিল সো এইটো আমি কি কৰিম প্ৰথমে আমি কৈছে আটাইতকৈ সৰু সংখ্যাটো কি হ'ব সো সৰু সংখ্যাটো আমি প্ৰথমে এই তিনিটা সংখ্যাক লিখিলম কি হ'ব এইটো 4 তাৰ পিছত আহিব 0 লাস্ট ডিজিটটো আহিব 9 যেহেতু সৰু সংখ্যা লিখিব কৈছে ডাঙৰটো একেবাৰে লাষ্টত হয় তে 5টা অংক বিশিষ্ট কৈছে তেনেহলে দুটা লিখিছো 3 4 আৰু লাষ্টত হ'ব 9 অৰ্থাৎ এটোৰ आंसर আহিব 40009 অৰ্থাৎ 4 3টা 09 অপশন নাম্বার ডি কোশ্চেন নাম্বার 7 1ৰ পৰা 1 লৈ লিখতে 9 অংকটো কিমান বাৰ আহে অৰ্থাৎ 1ৰ পৰা 1 লৈ 100 1ৰ পৰা 100 লৈকে যেতিয়া আমি লিখতে যেটো আমাৰ 9 ডিজিট আছে 9 এই সংখ্যাটো কেইবাৰ লিখিব লাগে সো এইটো আমি হিসাব কৰিলে পাম 20 হ'ব এটোৰ आंसर 7 নম্বৰৰ आंसर হ'ব 20 অৰ্থাৎ 1ৰ পৰা 1 লৈ লিখতে 9 সংখ্যাটো 20 বাৰ আহে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যাটোৰ যোগফল 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা আৰু 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাৰ কি কৈছে যোগফল কিমান হ'ব সো फ्रेंड्स সক 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9 4টা 9 9999 আৰু 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 1000 সো এই দুটা যোগ কৰি দিওক কিমান হয় 9 9 9 9 আৰু 1 10 অৰ্থাৎ 10999 এটোৰ आंसर হ'ব অপশন নাম্বার বি ইয়াতে কৈছে 70707 70077 70770 70070 ইয়াৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো কোনটো এই চাৰিটা অপশন দিয়া আছে এই চাৰিটা অপশনৰ ভিতৰত আটাইতকৈ সৰু সংখ্যা কোনটো হ'ব সো ইয়াতে আছে একক দশক শতক হাজাৰ 70707 70077 70770 70070 অর্থাৎ ইয়ার आंसर হবো 70070 অপশন নাম্বার ডি আশা কৰো আপোনালোকে বুজি পাইছে
এইখিনি আৰু আমাৰ লাষ্ট কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 10 এইটো আছে এইটো আহিছিল আমাৰ 2003 চনত আহিছিল সাপোজ হ'ব পাৰে JNB 2003ত এইটো 2003ত আহিছিল সো এইটোৰ আনসাৰ কি হ'ব 80905 এই আখৰেৰে লিখা সংখ্যাটোক অংকৰে লিখিব লাগে সো এইটো লিখিলে আমাৰ 80905 একক দশক শতক হাজাৰ এইটো হৈছে 8000 হয় না একক দশক শতক হাজাৰ এইটো কিমান হৈছে 80000 একক দশক শতক হাজাৰ 80000 একক দশক শতক আৰু 5 এই গোটেইকেইটা হলে এইটোৰ আনসাৰ হ'ব অপশন নাম্বাৰ বি 80905 সো ফ্ৰেন্ডস আজিৰ ভিডিও ইমানতে সমাপ্ত কৰিছো আৰু সোনকালে আপোনালোকৰ কাৰণে আৰু ইম্পৰ্টেন্ট প্ৰশ্ন লৈ আহিম জৱাহৰ নৱোদয় বিদ্যালয়ৰ আশা কৰো আমাৰ লগতে থাকিব আৰু আমাৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ বেষ্ট অফ লাক